বৰ্তমান ছ'চিয়েল মিডিয়াত নতুন ট্ৰেণ্ড ঘিবলি। সামাজিক মাধ্যমত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে। ঘিবলি ষ্টাইলত বিশেষ শৈলীৰ ফটোসমূহ ফেচবুকৰ হোৱাটছএপ, ইনষ্টাগ্ৰাম সকলোতে ঘিবলি। সামাজিক মাধ্যমত ঘিবলি ষ্টাইলত ফটোৰ জোৱাৰ আনিছে। যেনিয়ে চাব সকলোতে কেৱল ঘিবলি ফটো, ৰজা প্ৰজা সকলোৱে ব্যৱহাৰ কৰিছে ঘিবলি। ইণ্টাৰনেটত ভাইৰেল হৈছে প্ৰধানমন্ত্ৰী মোদীৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঘিবলি ষ্টাইলৰ ফটো। বৰ্তমান সময়ত এই নতুন ঘিবলি ষ্টাইল খুবেই জনপ্ৰিয় হৈছে। সকলোৰে জঁপিয়াই পৰিছে সামাজিক মাধ্যমৰ নতুন ট্ৰেণ্ড ঘিবলিত। ঘিবলি শৈলীৰ ফটোসমূহৰ বিষয়ে জানিবলৈ ৰাইজৰ মাজতো প্ৰতিদিনে উৎকণ্ঠাৰ বৃদ্ধি পাইছে। ইণ্টাৰনেটত থকা ঘিবলি ষ্টুডিঅ' আমেৰিকাৰ প্ৰযুক্তিগত কোম্পানী কৃত্ৰিম বুদ্ধিমত্তাৰ ভিত্তিত সৃষ্টি কৰা এখন ছবি। ঘিবলি হৈছে জাপানীজ এনিমেশ্যন এটা বিখ্যাত ষ্টুডিঅ'। 1998 চনত জাপানীজ চলচ্চিত্ৰ পৰিচালক হায়াও মিয়াজাকি তথা তেওঁৰ সহযোগী ইছাও তাকাহাটাই এই ষ্টুডিঅ' স্থাপন কৰিছিল। কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা এই ছবিখনৰ জৰিয়তে নিজৰ ৰূপ চাবলৈ বৰ্তমান নেতা, মন্ত্ৰী, জনপ্ৰিয় অভিনেতা, অভিনেত্ৰী, গায়ক, গায়িকাৰ হেতাও পৰা লগা পৰিলক্ষিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, এয়াৰটাইম নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট।